Hello everyone, welcome back to my another vlog. অইনেটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি সোমবাৰ ভাবিছো মই আজি মৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ। মহামৃত্যুঞ্জয় মন্দিৰ যিহেতু মই নগাঁওতে থাকো, মানে কাজিৰঙাত থাকো আৰু কাজিৰঙাৰ পৰা নগাঁওলৈ বেছি দূৰ নহয় যিহেতু প্ৰতিগুদামলৈকে। সেইকাৰণে ভাবিছো মৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ, দেখা কৰো। আগতে গৈছো বাৰু এবাৰ, কিন্তু ভালদৰে যাওঁ এবাৰ। আপোনালোককো দেখাম মই, চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই যাম আৰু মোৰ লগত যি তাই থাকে লগৰজনী কলিগছ, আমি দুইজনী যাম সোমবাৰে ৰাতিপুৱাই সোনকালে জল্দি উঠি গা ধুইছোঁ। এতিয়া বাজিছে 7টা। চ' আমি মই বাৰু ৰেডি, তাই ৰেডি হৈছে। চ' আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই, যদিহে ছাবস্ক্ৰাইব কৰা নাই। এয়া এখেত ৰেডি হৈছে, ৰেডি। মই মানে ৰেডি হৈ আজৰি। एखेते या बाल बहाए आसे। हाय, मेरा नाम प्रिया और मैं सुबह उठ के मेरा बाल बहा रही हूँ। की बोली का? हाँ, की बोली का? नो पाए तो की बिसारी पाऊँ। अकेले मैं वैन में रहती हूँ। और मेरा नाम श्रावणी है और मैं बाल सवार रही हूँ। सवार रही हो और हम वीडियो कर रहे हैं। আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশ পুৰা ঠাণ্ডা হৈ আছে চাৰিওপাশে। আমি দুইজনী ওলাই ৰেডি। হাই, ৰাতিপুৱা 7 বজাতে কোনো এটা মানুহ উঠা নাই ইয়াতে, কোনো উঠা নাই। চিকিউৰিটিকেইটাৰ বাদে আৰু কোনোৱে নাই। বেলি ওলাও অৱস্থা। চ' আমি দুইজনী ওলাই ৰেডি। চ' ড্ৰাইভাৰ আহি পোৱা নাই, ড্ৰাইভাৰ কাৰণে ৰৈ আছোঁ। কাজিৰঙা অহাৰ পৰা বহু দিনৰ পৰাই মনত সাঁচি ৰাখিছিলোঁ যাম মৃত্যুঞ্জয় মন্দিৰলৈ যাম, কিন্তু সময় সুবিধাই নিমিলে। ফাইনেলি আজি আমি দুইজনী ওলালোঁ। আচলতে যাওঁ বুলি ক'লে পটককৈ যাবগৈ লাগে। যাম ভাবি থাকিলে সেইটো প্লেন কেতিয়াও মানে ছাকচেছ নহয়গৈ আৰু। আৰু আমি আহি পাই গ'লোহি। ইফালে ৰাইট চাইডে ইয়াতে ধূপ চাকি জ্বলাই, আমি তাতে জ্বলাই ল'লোঁ। ৰাতিপুৱাই সোনকালে আহিছোঁ যে মানুহৰ অলপমান সমাগমটো কম, শান্তিৰে চাকি গছো জ্বলাব পাৰিলোঁ। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ, যি শৰাই আনিছিলোঁ তাকে আগবঢ়াই আহোঁ। এয়া দেখিছে মৃত্যুঞ্জয় মন্দিৰৰ ছাইডতে গোটেই দোকান ভৰপূৰ হৈ আছে বাৰু, তাৰ পৰা ল'লেই হ'ল আপোনালোকে। চ' এতিয়া আমি চাকি জ্বলালোঁ দুইজনীয়ে, জ্বলাই মেলি এয়া চাওক কি ধুনীয়া মন্দিৰটো ন দেখিবলৈ। ওচৰৰ পৰা দেখিলে ওপৰলৈকে দেখাই পোৱা নাযায় একেবাৰে। মানুহ কম দেখিছে, শান্তিৰে চাকি জ্বলাব পাৰিম। আমি ভিতৰত সোমালোঁ মন্দিৰৰ ভিতৰত। এয়া আৰু বেক চাইডে দেখিছে এজোপা গছ, ইয়াতে এতিয়া আমি কাপোৰ বান্ধিম। চ' মন্দিৰৰ পৰা আহি ইয়াত কাপোৰ বান্ধি লওঁ। মনৰ ইচ্ছা কিবা এটা কৰিবা। ও কৃষ্ণ। আৰু আমি এতিয়া পূৰা প্ৰসাদ খাই আছোঁ বহি, আজৰি চবফালে দি। এয়া গছৰ তলত মানুহে বান্ধি আছোঁ। আৰু ইয়াৰ পৰা মই গুচি যাম গুৱাহাটী, আৰু এই যাব কাজিৰঙা। হা খা চুচ। বহুত আম্বানী আহিছে তাতে। লিংকটো দেখ, এইছে ওলা দেখ, এই সাইড হলা
আৰু আমি মন্দিৰলৈ মৃত্যুঞ্জয় মন্দিৰলৈ আহি থাকোঁতে বাটত এটা ধুনীয়া দৃশ্য দেখা পালোঁ আৰু দৃশ্যটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি ৰ'ব। এয়া দেখিছে সৰিয়হ ফুলে গোটেই পথাৰ দৰে হালধীয়া হৈ আছে। এইটো চাইডেও আছে আৰু সেই বেক চাইডেও আছে, পূৰা হালধীয়া কৰি ৰাখিছে।